গাইজ গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আজি মই গা চা ধুই একদম ৰেডি এতিয়া। তো আজি এটা স্পেচিয়েল দিন হয়। কি দিন হয় গেছ কৰক। আজি হৈছে হেপী ৰক্ষাবন্ধন। তো গাইজ আজি যিহেতু ৰক্ষাবন্ধন হ'লে তো কাৰোবাকতো ৰাখি পিন্ধাব লাগিব ন। তো প্ৰত্যেক বছৰে মই মোৰ পাতি লোৱা ভাইটি আছে তেওঁক পিন্ধাওঁ, যিহেতু মোৰ নিজৰ দাদা বা ভাইটি নাই। গতিকে সি আহি আছে, তো তাক দেখাম মই, আপোনালোকৰ লগত চিনাকি কৰাই দিম। আপোনালোকে দেখিছে অলৰেডি ভিডিঅ'ত, আৰু একজন আহি আছে ভাইটি, তো দেখাই আছোঁ মই। চাই থাকিব মোৰ ভিডিঅ'টি, একদম ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। মতলীয়া বতাহে উৰি আহি ক'লে যে পাহাৰৰে চূড়াকে মেঘে মেঘে যাছে হিয়াৰে আদৰ। জালুক খাই জালুক চাউল দিলে ভাল লাগে, অলপ চাউল দিলে অলপ ভাল লাগে লাল চাহত। মোৰ মানে ভাইটিজন আহি পালে, তো তাৰ কাৰণে মই চাউল নাই চলি সিও মোৰ নিচিনা লাল চাহ খোৱা মানুহটো, সিও মোৰ নিচিনা লাল চাহ খোৱা হয়। তো লাল চাহ বনাইছোঁ আৰু অলপ ভালকৈ স্পেচিয়েল লাল চাহ। गाइस ये तो और भाईटी ये भाई नूर ऐसा एक बार बुखा देखे दी सा गाइस ये राकेश रिया नन देखी ऐसा का सिनेमैटिक शॉट गाइस वो यार सिनेमैटिक शॉट लो ऐसे क्या बेलेगे बायको ताते आइছি ন মা পিছবা থৈ আহিছিল। গাইজ মোৰ ভাইটি আহি পালে, তো মই এডাল পিন্ধাওঁ তাক, চাহ তাহ খোৱা হ'ল মানে তাৰ, তো আগে খাই ল'বা দিছোঁ, তাৰপিছত এডাল পিন্ধা মিঠা। ৰাখি চাকি পিন্ধিলা এতিয়া আপোনাৰ হেৰিটো কেনে লাগছে, ফিলটো কেনাই ৰাখি পিন্ধি উঠি? এতিয়া মোক যদি কোনোবাই জকয় আপুনি দনৰ লগত যুদ্ধ কৰিব নে নকৰে? পুৰা কৰিব ন? অঁ গাইজ মোৰ আলহী গ'ল আৰু মই এতিয়া ভাত তাত খাই পেলাই একদম ৰেডি। ভাত খাই এতিয়া তামোল খাই আছোঁ অলৰেডি, আৰু এখন খাম এতিয়া হাতত লৈ আছোঁ। তামোলটো মেইন, এইটো নহ'লে মানে মোৰ লাইফ নচলে। আৰু গাইজ এতিয়া মই এটা বস্তু বনাম, ৰঙালাওৰ আগ বনাম। আমাৰ নলবাৰীত ৰঙালাওৰ আগৰ চৰচৰি বুলি কয়, তো সেইটো বনাম মই, সেইটো ৰেচিপি আপোনালোকক দেখাই যাম মই, চাই যাব। হেল্ল' গাইজ, মোৰ আৰু এজন বেটি যাম, ই কি কৰি আছে আহি ক'ত মেইন জেগাত উপস্থিত একদম, আৰু আহি কি কয় নিজে চাহ বনাইছে। খক তাক চাহ খাবি এডাল মানে আজি নাকি? হা পুৰা মেইন জেগাত আহি উপস্থিত পাকঘৰত।
মোক লৈকেও শিকছ নেকি এই কাৰবাৰ মনদীপ নিজে বনোৱা চাহ খাই কেনে লাগছে ময়ো খালোঁ যাই ই বনোৱা চাহ মজা বনায় কিন্তু চাহটো কিন্তু আল্টিমেট হৈছে তে কইনা এটা চাবা বাৰু গাইজ কোনোবা যদি এদৰে শুকনা বুলি আপি আছে তেতিয়াহ'লে গাইজ ইয়াৰ চাহ তাহ খোৱা হ'ল তো ইয়াকো ভাবছোঁ শুভ কামটো কৰিয়ে দিওঁ একেলগে গাইজ ইয়াক আজি পিন্ধি দিম ৰাখি পিন্ধাও ৰ'ব প্ৰত্যেকবাৰে পিন্ধাও ই প্ৰত্যেকবাৰে মোৰ পাৰাই পায় একডাল দৰাস পিন্ধাও ঐ ইফালে গাইজ কিমান দিনৰ মূৰত চকলেট দিয়া মানুহে নাছিল কিমান দিনে আজি পালোঁ সদায় যদি ৰাখি বন্ধন হ'লা মই কি ভাল লাগিল ন পনীৰ মছলা এইটো হাই গাইজ আমি ভাত খাব লৈছোঁ এয়া মনদীপ চব মই বনাইছোঁ কেনে আহিছে এই কাৱৈ মাছৰ জোল আৰু চচ্চৰি বনাইছিলোঁ আপোনালোকক ভিডিঅ' শ্বেয়াৰ কৰিছোঁ নহয় মই চচ্চৰি বনোৱা সেই কেনাই কেনাই গাইজ আমি চবেই মানে এই পাকাতে বহি ভাত খাওঁ পাকাত ভাত খোৱা এটা মজাই বেলেগ ন তো গাইজ এতিয়া ভাতকেইটা খাই লওঁ খাই আজি আৰু ভিডিঅ' নবনাওঁ আৰু অহাকাইলৈ লগ পাই আছোঁ যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভাল লাগিলেও লিখিব বেয়া লাগিলেও লিখিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই